মোৰ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি মানে ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আপোনালোকে আজি জানেই কাতি বিহু, গতিকে আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। বৰ্তমান দোকান পালোঁ, এই দোকানটো খুলি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই থাকিম কি কৰোঁ কি নকৰোঁ দোকানত। আজি দোকানটো মুচিব লাগিব, তাৰ কাৰণে আপোনালোকে চাই থাকিব ক'ত কি কৰোঁ কি নকৰোঁ। দোকান পালোঁ, আহি দোকানটো খুলি লওঁ ফাৰ্ষ্ট, তাৰপিছত আপোনালোকক দেখুৱাইছোঁ। দোকানটো খোলা হৈ গ'ল, এতিয়া বৰ্তমান মুচিম। মুচাৰ পিছত ঔটেঙা গছ আছে, ঔটেঙা গছডালৰ পৰা ঔটেঙা পৰিব লাগিব, কাৰণ ৰাতি চাকি দিব লাগিবতো। গতিকে ৰাতি চাকি দিয়াৰ কাৰণে ঔটেঙা পাৰিম দোকানটো মুচাৰ তাৰপিছত। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। ৰাতি কি কৰোঁ, দিনত কি কৰোঁ, আপোনালোকক চাকি দিয়া এইবিলাক আপোনালোকক দেখুৱাই থাকিম। গতিকে আপোনালোকৰ ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। বৰ্তমান দোকানটো মোচা হ'ল, এয়া ধুনীয়াকৈ মোচা হৈছে। ইয়াৰ ভিতৰ বাহিৰ মোচা গৈছে। ইয়াৰ পিছত ঔটেঙা পাৰিম, ঔটেঙা কাৰণ ৰাতি চাকি দিবৰ কাৰণে লাগিব, সেইকাৰণে ঔটেঙা পাৰিম। ইয়াৰ ভিতৰ বাহিৰ মোচা হৈ গ'ল। গাইছ, এতিয়া বৰ্তমান ঔটেঙা পাৰিম। এইডাল ঔটেঙা গাছডাল ইফালে পৰা উঠি যাম, উঠি যাই কিনে ঔটেঙা পাই দিলোঁ। বৰ্তমান এতিয়া ঘৰত যাম, দোকান বন্ধ কৰিলোঁ। দোকান বন্ধ কৰি দিলোঁ, এতিয়া ঘৰত যাম। এইটো হ'ব পাৰে যাবা সেইটো মুগীটা টিপি টিপি